আজি যেহেতু ৰাভা দিৱসৰ আমাৰ খোৱা লোৱাৰ প্ৰস্তুতিও আমি এই দিৱসটি প্ৰতি বছৰে আমি আজিৰ 20 জুনটোত আমি পালন কৰি আহিছোঁ। আমি প্ৰতি বছৰে আমাৰ এই খোৱা লোৱা আমাৰ আয়োজনটো থাকে। ইয়াতে আমাৰ ইয়াত কোনো ধৰণৰ মাছ বা মাংস এনেকৈ নাথাকে। আমি নিৰামিষৰে আমি ভোজন কৰোঁ। আমাৰ ভাতৰ পৰা আৰম্ভ কৰি দালি থাকে, নিৰামিষ ভাজি থাকে, তাতে পাপৰ থাকে, পাপৰৰ লগত আমাৰ বুট থাকে, আকৌ শুকান আলু ভাজি থাকে, চুৰচুৰি ভাজা, আৰু লগতে আমাৰ মাহৰ দালি থাকে, বুটৰ দালি থাকে। আমি বহুতখিনি আমি নিৰামিষৰে আমি বিভিন্ন ধৰণৰ এনেকৈ আমি বনাই আমি এনেকৈ ৰাইজক মানে প্ৰীতিভোজটো খুওৱা হয়। ঠিক তেনেকৈ আমাৰ প্ৰতি বছৰে আমি এনেকৈ খোৱা হয়। ইয়াৰ ৰাইজক আমি প্ৰতি বছৰে আমি খুব এটা সুন্দৰভাৱে আমি সন্তুষ্ট কৰি ৰাইজক এটা জুতি সোৱাদ লৈ আমি খোৱা ব্যৱস্থা কৰোঁ। কিমানজনক আজি খুৱাব আপোনালোকে? আজি আমাৰ যিহেতু আমাৰ কবিৰালী আঞ্চলিক ছাত্ৰ সন্থাৰ তেওঁলোকৰ টাৰ্গেট বা অনুমানিক এটা যে আমি যিহেতু আমি কবিৰালী আঞ্চলিকৰ অন্তৰ্গতত আমি 8খন গাঁও শাখা আছে। এই 8খন গাঁও শাখাত আমি আজি মিনিমাম আমি 1000জন মানুহৰ আমি আয়োজন কৰা হৈছে। প্ৰস্তুতি তুংগত চলি আছে। এতিয়ালৈকে আমাৰ বৰ্তমান ভাতৰ আৰু দালিৰ পৰা এনেকৈ আমি এতিয়া বৰ্তমান আমি কেৰাহীত পানী দি আছোঁ। আলু পিঁয়াজ এনেকৈ জলকীয়া বটি আছে। সকলোবোৰ আমি মানে বিভিন্ন ধৰণৰ ক'ত কেনেকৈ ধৰণৰ আমি দিব লাগে, ঠিক তেনেকৈ ধৰণৰ আমি ৰান্ধনীসকল তেনেকৈ মানে এফালৰ একাধিক্ৰমে ঢালি যাব। আৰু আমাৰ খোৱাটো আমি প্ৰায় পাৰিলে আমি 2টামান বজাৰ পৰা আৰম্ভ কৰি আমি 4টা বজাত মানে শেষ কৰি আমি মূল মিটিঙত আমি কিছু সময় অংশ ল'বৰ কাৰণে আমি আশা কৰি আছোঁ। ইমানখিনি আমি সময় পাম নে নাপাম। স্মৃতি দিৱস আৰু এই স্মৃতি দিৱসৰ লগত সংগতি ৰাখি আমি কবিৰালী আঞ্চলিক ৰাভা ছাত্ৰ সন্থা বা কবিৰালী আঞ্চলিকৰ যি সাহিত্য সভা, জাতীয় পৰিষদ, মহিলা পৰিষদকে ধৰি আজি মহিলাপাৰা গাঁও আৰু 2 নং বটাবাৰী সন্ধিয়াবাৰী যুৱ সংঘৰ উদ্যোগত অন্য বছৰৰ দৰে আজিও মানে আমি এই স্মৃতি দিৱসটো পালন কৰিছোঁ। আৰু এই স্মৃতি দিৱসৰ প্ৰথম কাৰ্যসূচী আমাৰ পতাকা উত্তোলন ইতিমধ্যে হৈ গৈছে। তো এই পতাকা উত্তোলন কাৰ্যসূচীৰ পিছত আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী আমাৰ ইয়াত আজি এই সংলগ্ন হ'ব। তাৰ লগে লগে আমি পতাকা উত্তোলন কাৰ্যসূচীৰ পিছত যিহেতু আমি গোটেইখিনি কাৰ্যসূচী ইয়াতে সংলগ্ন কৰিম, সেয়েহে আজি দিনজোৰা কাৰ্যসূচী ইয়াতে আমাৰ উদযাপন কৰা হ'ব। আৰু লগতে স্মৃতি দিৱসৰ লগত সংগতি ৰাখি আজি এখন মুকলি সভা ইয়াত অনুষ্ঠিত কৰা হ'ব। ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিবৰ কাৰণে আজি আমি ইয়াতে চিত্ৰাংকন প্ৰতিযোগিতা, কবিতা আবৃত্তি প্ৰতিযোগিতা আৰু এই নৃত্য তথা গীত এনেকৈ বিভিন্ন প্ৰতিযোগিতা আমি ইয়াতে লৈছোঁ। আৰু আশা কৰোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে সেই আমাৰ প্ৰচেষ্টাৰে তেওঁলোকে নিশ্চয় অলপ হ'লেও আগবাঢ়ি যাবৰ কাৰণে সক্ষম হ'ব। আৰু আমি এই বছৰ বুলিয়েই নহয়, আমি প্ৰত্যেকটো বছৰতে আমি এনেকুৱা ধৰণৰ আমি অনুষ্ঠান আমি অনুষ্ঠিত কৰিছোঁ। আৰু যিহেতু বিষ্ণুপ্ৰসাদ ৰাভা এজন মহান ব্যক্তি আছিল, তেখেতৰ আদৰ্শ আমি যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক বা আমি যাতে অকণমান হ'লেও আমি ল'ব পাৰোঁ বা আমি তেওঁৰ আদৰ্শৰে যাতে আমি আগুৱাই যাব পাৰোঁ, সেইখিনি আমি নিশ্চয় আমি প্ৰচেষ্টা আমি কৰি আছোঁ বা আগলৈকেও আমি কৰি থাকিম। আৰু মই এইখিনি সময়তে আপোনালোকক জনাবলৈ পাই সুখী হ'ম যে আমি এই কবিৰালী অঞ্চলৰ ৰাভা লোকসকলে বা কবিৰালী অঞ্চলস্থ ৰাইজে আমি এই অনুষ্ঠানটি যিহেতু আজি প্ৰায় কবিৰালী আঞ্চলিক গঠন হোৱাৰ পৰাই আমি কৰি আহিছোঁ। তো এই অনুষ্ঠানৰ জৰিয়তে নিশ্চয় আমাৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে এখোজ আগুৱাই যোৱা বুলি ফালে আমি অনুমান কৰিব পাৰিছোঁ। আৰু এনেকৈ আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক নিশ্চয় আগুৱাই লৈ যাবৰ কাৰণে আমি চিন্তা চৰ্চা কৰিম বা পদক্ষেপ আমি হাতত ল'ম। গতিকে আজিৰ এই বিষ্ণু ৰাভা দিৱসৰ লগত সংগতি ৰাখি যিহেতু বিভিন্ন কাৰ্যসূচী বা বিভিন্ন প্ৰতিযোগিতা আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে ৰাখিছোঁ, তো ইয়াৰ লগে লগে মই ক'ব বিচাৰিছোঁ যে আমি এই ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় আমাৰ আগ্ৰহী হৈ ইয়াত ওলাই আহি আমাৰ ইয়াত অংশগ্ৰহণ কৰি তেওঁলোকে আৰু এখোজ আগুৱাই যাব। আৰু লগে লগে আমি আমাৰ মুকলি সভাৰ লগত সংগতি ৰাখি এখন আমি সম্বৰ্ধনা অনুষ্ঠান আমি অনুষ্ঠিত কৰিছোঁ।
য'ত নেকি আমাৰ সদ্য ঘোষিত এই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত যিসকলে প্ৰথম বিভাগত উত্তীৰ্ণ হয় তেওঁলোকে অঞ্চলটোৰ সুনাম আনিবলৈ তেওঁলোকে সক্ষম হৈছে তেওঁলোকক আমি সম্বৰ্ধনা দিয়াৰ এটা ব্যৱস্থা আমি কৰিছোঁ আৰু এই সম্বৰ্ধনাৰ ব্যৱস্থাটো আমি প্ৰত্যেক বছৰতে আমি অনুষ্ঠিত কৰোঁ আৰু তেওঁলোকে নিশ্চয় মানে পৰৱৰ্তী সময়ত আমাৰ জাতিটোৰ হকে আমাৰ সমাজখনৰ হকে তেওঁলোকে কাম কৰিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ হয় আমাৰ মুকলি অধিৱেশনত আমাৰ মুখ্য অতিথি হিচাপে আমি ৰিহন দৈমাৰী ছাৰক আমি আমন্ত্ৰণ কৰিছোঁ আৰু লগতে আমাৰ এই হৰিচিঙা সমষ্টিৰ ত্ৰিদীপ দৈমাৰী ডাঙৰীয়াকো আমি আমন্ত্ৰণ কৰিছোঁ আৰু আমাৰ নিৰ্দিষ্ট বক্তা হিচাপে ওদালগুৰি হায়াৰ ছেকেণ্ডাৰী স্কুলৰ এই বিষয় শিক্ষক মাননীয় অনন্ত ৰাভাক আমি আমন্ত্ৰণ কৰিছোঁ আৰু ওদালগুৰি জিলা ৰাভা ছাত্ৰ সন্থা ৰাভা মহিলা পৰিষদ ৰাভা জাতীয় পৰিষদ আৰু ৰাভা সাহিত্য সভাৰ এই সকলোখিনি সংগঠনৰে মানে আমি সভাপতি সম্পাদকক আমি ইয়াতে নিমন্ত্ৰণ কৰিছোঁ আশা কৰোঁ তেওঁলোকে আমি আজি তেওঁলোকৰ বক্তব্যত তেওঁলোকে নিশ্চয় মানে যথেষ্টখিনি আমাক অনুপ্ৰেৰণা কৰিব বা আমাৰ অঞ্চলক আমাৰ আগবাঢ়ি যোৱাত মানে তেওঁলোকে সহায় কৰিব আৰু তেখেতসকলৰ বক্তব্যত আমি নিশ্চয় সেইখিনি কথা আমি ধুনীয়াকৈ শুনিবলৈ পাম